প্ৰকৃত ভালপোৱাত কেতিয়াও ৰূপ অথবা যোগ্যতাৰ অহংকাৰ নাথাকে। ভালপোৱা মানে বিশ্বাস, আস্থা, ভৰসা। এজন ল'ৰা বা ছোৱালী বিয়াৰ আগত দেউতাৰ ছাপোৰ্ট আৰু বিয়াৰ পিছত পাৰ্টনাৰৰ ছাপোৰ্ট পালে জীৱনৰ সকলো বাধা নেওচি আগবাঢ়িব পাৰে। ভালপোৱা মানে মাত্ৰ ৰোমেন্স নহয়, এজনে আনজনৰ গুৰুত্ব বুজা, নিজতকৈও বেছি তেওঁৰ কাৰণে চিন্তা কৰা। শৰীৰ বা মন বেয়া হ'লে অলপ ভালপোৱা দি ভাল লগাবলৈ চেষ্টা কৰা। ছোৱালীসকলৰ এটা স্পেচিয়েল ক্ষমতা আছে, সিহঁতে স্মৃতিবোৰ ধৰি ৰাখিব পাৰে, সেইটো সুখৰ হওক বা দুখৰ। ছোৱালীসকলৰ ভৱিষ্যত কেনে হ'ব সেইটো টকাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে তেওঁৰ হাজবেণ্ডৰ ওপৰত। হাৰ মনাটো তেতিয়া জৰুৰী হৈ যায় যেতিয়া যুদ্ধখন আপোনজনৰ লগত কৰিব লগা হয়। ভালপোৱাত কিবা ভুল হ'লে শুধৰাই দিব, বেইমানি কৰি তেওঁক এৰি নাযাব। কাৰো দুৰ্বলতাক লৈ নাহাঁহিব, কাৰণ আপোনাৰ কাৰণে যিটো মজাৰ কথা তেওঁৰ কাৰণে সেইটো কষ্টকৰ হ'ব পাৰে। কাৰোবাক যদি সঁচাকৈ ভাল পোৱা, হাজাৰ ব্যস্ততাৰ মাজতো অলপ সময় দিবা। হয়তো তোমাৰ এষাৰ মাতৰ কাৰণে তেওঁ সকলো সময়তে অপেক্ষা কৰি থাকে। যিসকল মানুহে কয় তুমি নোৱাৰিবা বা তুমি নোৱাৰাই, সেইসকল আচলতে সেই মানুহ যিয়ে জানে তুমি পাৰিবা, সেইকাৰণে সিহঁতৰ হয়। ছোৱালীসকল নিজৰ ভৰিত থিয় হোৱাটো খুব দৰকাৰ, টকাৰ কাৰণে নহয়, নিজৰ পৰিচয় এটা সৃষ্টি কৰাৰ কাৰণে। মানুহে কাষত অহাৰ সময়ত আগবঢ়াই হাত আৰু এৰি যোৱাৰ সময়ত দেখাই অজুহাত। বিয়াৰ আগত 5টা ভুল কেতিয়াও নকৰিব। নম্বৰ 1, বিয়া কেতিয়াও দৌৰাদৌৰিকৈ নাপাতিব। বিয়াৰ আগত সময় ল'ব তেওঁক বুজাৰ কাৰণে। নম্বৰ 2, যাক আপুনি বিয়া পাতিম বুলি ভাবিছে তেওঁক আপোনাৰ সকলো A to Z খুলি ক'ব, একো গোপন নকৰিব। নম্বৰ 3, বিয়াৰ কথা ভবাৰ আগত এইটো চাব আপুনি কিমান দায়িত্ববান মানুহ। হঠাৎ কাৰোবাক ভাল লাগিলে বিয়াৰ প্ৰস্তাৱ নিদিব। নম্বৰ 4, যাক আপুনি বিয়া পাতিব তেওঁৰ লগত আপোনাৰ মনৰ মিল আছেনে নাই, দুয়োৰে পচন্দ অপচন্দ একে হয়নে নহয় সেইটো জানি ল'ব। নম্বৰ 5, বহুত মানুহে কয় বিয়া পাতিলে প্ৰব্লেম ছল্ভ হৈ যাব। বিয়া মানে প্ৰব্লেম ছল্ভ হৈ যোৱা নহয়, ইয়াতে আপোনাৰ সমস্যা আৰু বাঢ়িবও পাৰে। এজনী ছোৱালীয়ে নিজকে তেতিয়া সুখী অনুভৱ কৰে যেতিয়া তাই ভৰসা কৰাৰ যোগ্য স্বামী এজন পায়। ভালপোৱাত হাজাৰ কষ্ট মানি ল'ব পাৰে, কিন্তু এটা কষ্ট কেতিয়াও মানি ল'ব নোৱাৰে, যদি তেওঁৰ ভালপোৱা মানুহজনে গোপনে আন কাৰোবাক ভাল পায়। এজনী নাৰী 3টা কাৰণত ধ্বংস হয়। নম্বৰ 1, যি নাৰী স্বামীৰ লগত অযথা জেদ কৰে। নম্বৰ 2, যি নাৰী স্বামীৰ মুখে মুখে তৰ্ক কৰে। নম্বৰ 3, যি নাৰী আনৰ কুপৰামৰ্শত স্বামীৰ ঘৰত অশান্তিৰ সৃষ্টি কৰে। পত্নীক কেতিয়াও দাসী নবনাব, জীৱনসংগী হিচাপে মৰ্যাদা দিব, কাৰণ তাই এসময়ত দেউতাকৰ ৰাজকন্যা আছিল। সৰুৰে পৰা যাৰ লগত ডাঙৰ হৈছে সিহঁতক এৰি আধা জীৱনৰ পৰা অপৰিচিত এখন ঘৰত জীৱন কটোৱাৰ বেদনা মাত্ৰ ছোৱালীসকলেই বুজিব পাৰে। নাৰীসকলে কেতিয়াও নাহাৰে, সমাজৰ ভয় দেখুৱাই সিহঁতক হৰুৱা হয়। সৌন্দৰ্য বহুত সস্তা, কিন্তু চৰিত্ৰ বহুত মূল্যৱান। সেইকাৰণে সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট নহয়, চৰিত্ৰৰ প্ৰতি আকৃষ্ট হোৱা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি মনোভাৱ জনাবলৈ একেবাৰে নাপাহৰিব। আৰু চেনেলটো যদি নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।